ঐ টিংকু। আচ্ছা ৰিংকু। টিংকু ঐ, ক কি হ'ল আজি একেবাৰে মন মাৰি আছ? ঐ ৰিংকু টেনচন টেনচন? টেনচন কিহৰ টেনচন? পৰহি দিনাৰ পৰা গোটেইখন বিচাৰি মই চলাহ কৰি ফুৰিছো। গৰু হেৰালে তোৰ? ফেচবুকত চাইছো, ইনষ্টাগ্ৰামত চাইছো, হোৱাটছএপত চাইছো, ক'তো বিচাৰি পাবলৈ নাই। গৰুজনী তই সেইবোৰত কেনেকে বিচাৰি পাবি? তেৰি গৰুজনী নহয় আমাৰ এই এহেঁতৰ ল'ৰা ছোৱালী কেইটাৰ মাকজনী হেৰাই গ'ল। মাক মানে আমাৰ নবৌৰ কথাই কৈছ? নবৌ মানে তোৰ দেখিবলৈ কেনেকুৱা আছিলে? দেখিবলৈ মানে আমাৰ তাই কালাৰটো মানে বৰণটো। বৰণটো মানে তাই কফি কালাৰে আৰু। আচ্ছা আচ্ছা, কফি কালাৰ ন? কফি কালাৰ আৰু হেৰি মানে মূৰটো ফটা। ফটা মানে সেন্দুৰ লৈ আছে। মূৰটো ফটা, সেন্দুৰ লৈ আছে? সেন্দুৰ লৈ আছে। আৰু বেছি ওখ নহয়। চাপৰ কে? চাপৰ। গম পাইছো নহয় মই। ক'ত পাইছিলি? নহয় পোৱা নাই, মানে বৰণটোহে সুধিছো এনে। ধেত তেৰি। এটা কথা নহয়, চোৱা চিতা কৰি দে ফককেনে। চোৱা চিতা কৰিলো। চোৱা চিতা কৰিলি? চোৱা চিতা কৰিলো। মোক কৈছে বোলে আপোনাৰ মানুহগৰাকী পূব দিশত গৈ আছে। পূব দিশত গৈ আছে? আচ্ছা মই আহিলো এতিয়া ফটকেনে, মানে বতৰটো বেয়া হৈ গ'ল নাই। পূব দিশটো কোনফালে আছিলে মই ধৰিব পৰা নাই নহয়। তই এইটো কাৰণে মাথা মাৰি আছ? মাথা মাৰি আছো। তই টেনচন লৈছ কেলে? মই আছোতো। কোনফালে আছিলে বাৰু? মই কৈছোতো তোক পূব দিশ লাগে। পূব দিশটো লাগে। পূব দিশ লাগে, মই ফককেনে উলিয়াই দিছোতো। দে। তই খালি মোক অকমান কাম এটা কৰি দিব লাগিব। কি কৰি দিম? তই মোক পশ্চিম দিশটো উলিয়াই দে, মই পূব দিশটো ফককেনে উলিয়াই দিম। আচ্ছা মই তোক পশ্চিম দিশটো উলিয়াই দিলেতো ময়ো পূব দিশটো উলিয়াই দিব পাৰো। তই কাম এটা কৰো। কি? এইবোৰ মাথা মাৰি লাভ নাই, তই ডাইৰেক্ট গৈ পেলাই থানাত কমপ্লেইন এটা দি দে। থানাত দি দে। নাযাম নেকি থানালে? নাযাও? কেলে? পাপুহঁতৰ যে চাইকেল এখন হেৰাইছিলে আজি 3 মাহ মানৰ আগতে, চাইকেলখন উলিয়াই দিলে মানে তেহেঁতি চাইকেল চলাই গোটেই ঘুগুলা কৰি পানী কৰি পঠিয়ালে। সিহঁতি তেনেকুৱাহে কৰিলে নেকি? সেইকাৰণে মই থানাত 1000 নিদিওঁ, নহ'লে সিহঁতে মোৰ মানুহজনীক বিচাৰি পোৱাৰ পিছত কিমান দিনৰ মূৰত ঘূৰাই দিয়া ঠিক নাই। কিয় হাঁহিছ? তোৰ কথা শুনি মোৰ হাঁহি উঠি গৈছে। হ'ব তই বহ, মই আহিছো। ক'ত যাৱ? মই সেই তাইকে বিচাৰি যাওঁ। বন্ধুসকল, পাৰ্ট 1টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবচোন, আৰু অতি সোনকালে পাৰ্ট 2 আহি আছে। এতিয়া আহিছো, বাই।